Hey guys, welcome back to my Jintis vlog. এতিয়া বৰ্তমান আছো পথাৰত আৰু দেখা পাইছে চাৰিওফালে আন্ধাৰ আৰু আজি গৈ আছো আমি মানে লগৰকেইটা মিলি পেলাই আজি এটা পিকনিক খাবলৈ গৈ আছো আৰু পিকনিক আৰু আপোনালোকে ভাবিব পাৰে আন টাইমত কোনে পিকনিক খায় তো মানে এইটো মানে এনে মানে টেম্পলি মানে আমাৰ লগৰকেইটা মিলি পেলাই আজি মানে ওলালো আৰু ৰাতিকে তো আমি মানুহ বেছি নহয় মানে 8জন মানুহ তো ভাবিছোঁ আজি ৰাতিকে এটা পাৰ্টি কৰোঁ সৰু সুৰা তো বহুত দিন খোৱা নাই এনেকুৱা বহুত দিন এনেকুৱা পাৰ্টি কৰা নাই সেয়েহে মানে জানুৱাৰীত পাৰ্টি খাইছিলোঁ ৰাতিকে সেইটো আপোনালোকে ভিডিঅ' চাগে চালে তো আজি তাকে আজি অকণমান ওলালোঁ আমি লগৰকেইটা মিলি পিনে মানে ঘপককৈ মানে আমাৰ প্লেনিংটো হৈ গ'ল তো মানে দিনত মানে এইটো দিনত একো প্লেনিং নাছিলে তো ঘপককৈ লগৰকেইটা ক'লে তো পিকনিক খাবি নেকি ব'ল তো মই ক'লোঁ কি কৰোঁ তো ব'ল বহুত দিন খোৱা নাই তো এনেকৈ খাব লাগে মাজে মাজে তো লগৰকেইটাৰ লগত মিলি তো তাকে তো ঘপককৈ পইচা দি দিলোঁ আৰু আহি গ'লোঁ তো মানে ঘপককৈ মানে 5 মিনিটৰ ভিতৰত মানে আমাৰ ডিচিশ্যন হৈ গ'ল যে আজি ৰাতি মানে পিকনিক খাম তো তাকেই গৈ আছোঁ আৰু গাইছ আপোনালোকে আমাৰ মথাউৰি ৰাস্তাটো কেঁচা আছিল আপোনালোকে সকলোৱে গম পাব মোৰ আগৰ ভিডিঅ' যিসকল চাইছিলে তো এই মথাউৰি ৰাস্তাটো এতিয়া পকা হৈ গ'ল এয়া চাওক মানে পূৰা একদম এই গেছ লাইনটো আমাৰ য'ত মানে আমাৰ ইয়াত গেছ লাইনটো যে বনি আছে তো গেছ লাইনৰ পৰা মানে এই ৰাস্তাটো বনোৱা হৈছে তো মানে একদম তাৰ পৰা একদম মেইন ৰোডলৈকে সেনেকৈ পকা কৰি বনোৱা হৈছে আৰু এইফালে অকণমান বাকী আছে এইটো সম্পূৰ্ণ হৈ যাব কালি পৰহিৰ ভিতৰত এয়া চাওক পূৰা মানে পূৰা ঢালাই কৰিছে ঢালাই কৰিছে আগত মানে কেঁচা আছিলে এতিয়া ঢালাই কৰিছিলে তো ভালেই হ'ল মানে বৰষুণ বতৰত মানে পথাৰত যোনকেইটা মানুহৰ ঘৰ আছে সেই মানুহকেইটা আহিবৰ কাৰণে অকণমান অসুবিধা হয় মানে বহুত বোকা হৈ যায় তো এতিয়া আৰু অসুবিধা নহয় এই অসুবিধা দিনটো গ'ল আৰু তো মানে এই গেছ লাইনটো হোৱাৰ কাৰণে মানে ইয়াত মানুহকেইটা অকণমান ৰক্ষা পাব আৰু বৰষুণ বতৰত তো মানে বহুতেই ভাল হ'ল আৰু এইফালে আমাৰ লগৰকেইটা গৈ আছে এইফালে 4জন আছে আৰু মই এতিয়া 5জন আৰু 3জন আহি আছে তো ঘৰৰ পৰা আহিছে মানে বস্তু কেইটামান লৈ আহিছে তো আমাৰ বস্তু কেইটামান লৈ যোৱা হৈছে আৰু মানে ইয়াত মানুহৰ বস্তু আছে গেছ লাইনত মানে তাতে বনাই খাম তো গেছ লাইনটো হৈ গ'ল প্ৰায় বহুত মানে 99% কাম হৈ গ'ল 1% কাম বাকী আছে তো বলক আনন্দ আজি কি বুলি পাৰ্টি হৈছে আমাৰ এইটো পাৰ্টি কিন বুলি নহয় আমাৰ মন গৈছে ল'ৰাকেইটা একেলগে খাম বুলি বহুত দিন হ'ল লগ পোৱা নাই লগৰকেইটাক আৰু চবে কামত বিজি হৈ থাকে আজিকালি সেইটো কাৰণে মন গৈছে চব লগ হৈ পাৰ্টিটো আৰু এনে চানডে আজি দিনটো ভাল আছে মানে এইফালে দিনত যোনটো গৰম সেইকাৰণে ৰাতি আমাৰ প্ৰগ্ৰামটো কৰা হ'ল হয় নাই মানে দিনততো খাব নোৱাৰি এইটো গৰম দিনততো দেওবাৰ চানডে হ'লে চবৰে ডিউটি অফ নাথাকে কিছুমানৰ থাকে যেনেকৈ মোৰ আজি অফ আছে তেনেকুৱা গাইছ আমি মেইন লোকেশ্যন আহি পাই গ'লোঁ আৰু আমি ইয়াতে পিকনিকটো খাম হয় আমি ইয়াতে পাৰ্টিটো কৰিম এইটো নাম হৈছে IGGL তো আজি মানে আমি ইয়াতে মানে পাৰ্টিটো কৰিম তো এইফালে আমাৰ মানে তাত বনোৱাই আছে তো মানে তাত মানে ভিতৰত যাব নোৱাৰি তো তাত মানে এলোৱা নাই তো CCTV কেমেৰা মানে কানেকশ্যন আছে তাত মানে বাহিৰৰ মানুহ নাই তাত মানে যাব নোৱাৰি তো মানে আমি ইয়াতে মানে আজি পাৰ্টিটো কৰিম আৰু ৰাতি পাৰ্টিটো তো এইফালে আমাৰ বস্তু চস্তু বনোৱাই আছে ব'লক আপোনালোকক দেখাই দিওঁ ইয়াত মানে যিলোকে ইয়াত কাম কৰে সেইলোকে মানে বহুত দূৰৰ পৰা আহে নহয় তো সেইলোকে মানে ইয়াত থাকিবৰ কাৰণে এই ঘৰকেইটা হয় তো ইয়াতে মানে আমি আজি বনাম এইফালে আমাৰ বনোৱা কাম চলি আছে আমাৰ ইয়াতে মানে বস্তুটো বনোৱা হৈছে এইফালে আমি কোনে কোনে আহিলে আপোনালোকক দেখাই দিওঁ এইফালে দীনেশ অনিৰুদ্ধ জয়প্ৰকাশ জগন্নাথ মৃদুল বিকাশ সি মানে অকণমান লাজ কৰে তো আমালোকৰ এজন দাদা আছে তো দাদা মানে ঘৰ মানে ইউপিত হয় তো ভাইয়া कैसे है बस बढ़िया है तो आप इधर ही रहते हैं क्या इधर ही रहते हैं आप कितना दिन हुआ इधर काम कर रहे हैं बस 2-2.5 महीना हो गया 2-2.5 महीने तो इधर ही रहते हो क्या ठीक है तो দাদা এইটো ঘৰ এইফালে চাব পাৰে তো ইয়াতে থাকে দাদাও মানে ইপুৰ পৰা আহিলে কেনেকুৱা ভালনে এইফালে আমাৰ ভাত বহাই দিলোঁ গেছত এইফালে গেছত ভাতটো বহাই দিলোঁ আৰু মাংস তৰকাৰি আমি বাহিৰত বনাম তো বাহিৰত মানে হেৰি মাংস তৰকাৰি এনেও মানে চুলাত বনালে মানে ভাল আৰু ভাত হ'লেও অকণমান বাঢ়ি পেলাই যাওঁ ইফালে কাম পূৰা লাগি আছে বাহিৰত অকণমান যাওঁ আৰু ইয়াত এটা ক'লা মেকুৰী আছে এইফালে চাব পাৰে ক'লা মেকুৰী ক'ত গ'ল এইটো ক'লা মেকুৰীটো এইটো ক'লা মেকুৰীটো মানে ৰাতি কোনোবা আহিলে মানে ভয় খাই যাব লাইট নথকা হ'লে পূৰা ক'লা আৰু ইয়াত আগতে এবাৰ আহিছিলোঁ তেতিয়া মই চাইছিলোঁ এতিয়াও মানে ইয়াতে আছে সেইটো হৈছে ইয়াত বতৰ আকৌ ধুনীয়া লাগিছে দেই মানে পূৰা পথাৰত যোনটো নেচাৰেল হাৱা সেইটো আহিছে মানে ইয়াত এবাৰ ভাত খাই খোৱাৰ পিছত মানে পূৰা ধুনীয়া টোপনি আহি যাব তেতিয়া আমাৰ ভাতটো হৈ গ'ল আৰু এতিয়া মানে মাংস তৰকাৰীও বাকী আছে আৰু মানে আমাৰ যিমান দিলোঁ ডিম অমলেট কৰিম আৰু পাপৰ ভাজিম তো 3টা বস্তু হৈ গ'লে মানে আমি খাব পাৰিম আৰু এইফালে যিমানে মানে পথাৰত যোনটো বতাহ আহিছে নহয় মানে ইয়াত মানে জুই জ্বলাব মানে অকণমান অসুবিধা হৈছে তথাপি মানে আমাৰ জ্বলাব লাগিব কাৰণ
গেছত মানে মাংস তৰকাৰী বনালে ইমান ভাল নহ'ব না, সেইকাৰণে মানে চুলাত বনালে বেছি সোৱাদটো পোৱা যায়। তো তাকে মানে এতিয়া ইয়াত জ্বলাম, এইফালে বেৰটো দি ল'ব লাগিব যেনিবা। এইফালে আমাৰ জুই জ্বলি গ'ল, এইফালে ধুনীয়াকৈ জুই জ্বলাই দিলোঁ এইফালে। আৰু আমাৰ এইফালে মাংস আহি গ'ল, এতিয়া বনাব লাগিব। আপোনালোকে মাংসটো দেখাই দিওঁ। এইফালে জগন্নাথে পূৰা তেল মছলা দি সানি লৈ আনিলে এইফালে, আৰু এইফালে কেইটামান ৰাখিলোঁ, এতিয়া মানে ভাজা ভাজা কৰি পিনে দি দিব লাগিব। জুই ধুনীয়া একদম জ্বলি আছে, এবাৰ জুই জ্বলাৰ পিছত আৰু ক'ব নালাগে, পূৰা ধাই ধাই জ্বলি থাকে। এয়াই হৈছে পিকনিকৰ মজা। তো গাইছ আমাৰ তৰকাৰী হৈ আছে, মাংস তৰকাৰী আৰু অকণমান বাকী আছে। এইফালে দেখিব পাৰে, এইফালে পূৰা দিনেশে লাগি আছে। তো দিনেশ আৰু কিমান সময় লাগিব হ'বলৈ? মাংসটো টাইট হৈ আছে, টাইট হৈ আছে। আৰু মানে এইফালে পৰা বতাহটো আহি আছে না, সেইকাৰণে মানে জুইটো মানে জুইটো মানে চাৰিওফালে ঘূৰাই নাই। চাৰিওফালে মানে জুইটো মানে হৈ আছে, মানে এজেগাত থকা নাই আৰু হ'লে আৰু প্ৰায় অকণমান বাকী আছে। মাংস তৰকাৰী হোৱাৰ পিছত ডিম অমলেট কৰিব আৰু পাপৰটো ভাজিম। 3টা আইটেম আৰু কিমান ৰাতি, আৰু ৰাতিও বহুত হৈ গ'ল, 10:30 বাজিব হৈ গ'ল। আৰু মানে আমাৰ 11:30মান বাজিব আৰু ঘৰত যাওঁতে যাওঁতে। আৰু এইফালে ৰাতিৰ পৰিৱেশ চাওক, পূৰা আন্ধাৰ হৈ আছে পূৰা। আৰু এইফালে পানী হৈ গ'ল, এইফালে ৰাতিৰ কাৰণে দেখা পোৱা নাই। আৰু এইফালে কেইজনমান মানে কি কৰিব আৰু কাম চাম হৈ গ'ল, মোবাইল পিটিকি আছে আৰু এইকেইটা অনিদ্য, জয়প্ৰকাশ, নিতুল আৰু ময়ে অকল আছোঁ, ভিডিঅ' বনাই আছোঁ। আমি ইয়াতে খাম, সেইকাৰণে মানে ঝাৰু দিয়া হৈছে। এইফালে বিকাশে ঝাৰু দি আছে। তো ইয়াতে মানে লাইটটো আছে নাই, খাবলৈ ভাল হ'ব। আমাৰ মাংস অকণমান মানে ভাতটো অকণমান ডেমেজ হৈ গ'ল, অকণমান মানে আঠা আঠা হৈ গ'ল। মাংস এইফালে পাপৰ, চবেই বহিলোঁ আমি। খাদ্য সময় হৈছে 11টা, আৰু 11টাতে ভাত খাই আছোঁ আৰু ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল আমাৰ। তো খালোঁ। এইফালে লাষ্ট সিহঁতে আছে 3টা, এইফালে প্ৰহ্লাদ, ডবা আৰু জগন্নাথ। খা দেই ভালকৈ, ঠিক আছে। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। চেনেলটো কোনোবা নতুনকৈ আছে, চেনেলটো বুলি ছাবস্ক্ৰাইব কৰি দিয়ক। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। বাই বাই।